Hi friends, welcome to SP Studio. আজি আমি 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন তোমালোকৰ বাবে আগবঢ়াইছো। তোমালোকে প্ৰশ্নকেইটা 10 ছেকেণ্ডৰ ভিতৰত কমেন্ট বক্সত জনাবা। ফাৰ্ষ্ট প্ৰশ্নটো হৈছে অসমৰ জনসংখ্যা কিমান? উত্তৰটো হৈছে 3,12,05,576 জন। নেক্সট প্ৰশ্নটো হৈছে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰটো হৈছে 398 জন। নেক্সট প্ৰশ্নটো হৈছে অসমৰ জিলাৰ সংখ্যা কিমান? উত্তৰটো হৈছে 33 খন। নেক্সট প্ৰশ্নটো হৈছে অসমৰ মুঠ মহকুমা কিমান? উত্তৰটো হৈছে 78টা। নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰটো হৈছে সৈয়দ আনোৱাৰ তাইমুৰ। নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন? উত্তৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহাবিদ্যালয় কোনখন? উত্তৰটো হৈছে কটন কলেজ। নেক্সট প্ৰশ্নটো হৈছে ভাৰত ৰত্ন সন্মান পোৱা অসমীয়া ব্যক্তি কোন? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।